নমস্কাৰ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আজি আমি আহিছোঁ বেলতলা কেৰেংগাৰু সৌৰণী পুবেৰুণ সংঘৰ প্ৰাংগণত হৈ থকা প্ৰদৰ্শনী আৰু খাদ্য মেলালৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু পোনপ্ৰথমে লৈ আহিছোঁ এই খাদ্য মেলাত মোৰ মায়ে দিয়া দোকানখনলৈ। আৰু বিভিন্ন ধৰণৰ খাদ্যৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ঘৰতে বনোৱা থলুৱা খাদ্য মায়ে খুব ধুনীয়াকৈ ৰাখি থৈছে। আৰু এইফালে খুব ধুনীয়াকৈ লামি লামিকৈ ৰাখি থৈছে গাহৰিৰ মাংস। গাহৰিৰ পোৰা বাৰু খাই কোনে কোনে ভাল পায়, যিসকলে ভাল পায় দেখিছেগে লোভৰ পানী পৰি গৈছে নহয়নে বাৰু। এইফালে আছে নাৰিকলৰ লাড়ু, মাহ কৰাই, ফুলকবিৰ আচাৰ, গাহৰি মাংসৰ আচাৰ, পলু লেটাৰ আচাৰ, বিভিন্ন ধৰণৰ অমিতা আদিৰে তৈয়াৰী খুব ধুনীয়া ধুনীয়া আচাৰসমূহ। আৰু এইফালে আছে আপং আৰু উৰহি মাছ। আপোনালোকে বাৰু খাই পাইছেনে জনাবচোন কমেণ্ট কৰি। আৰু বাঁহ গাজ খুব ধুনীয়াকৈ ইয়াতে সজাই ৰখা হৈছে। আৰু এইফালেও আছে বিভিন্ন ধৰণৰ আচাৰ আৰু পিঠা যিসমূহ ঘৰতে তৈয়াৰ কৰা হৈছে। আমলখি ৰাবৰা, বগৰীৰ আচাৰ, মলাইৰ পিঠা, দালি পিঠা, বিভিন্ন ধৰণৰ খাদ্যসমূহ ইয়াতে আছে। এইজনী কাম কৰা ছোৱালী কৰি ৰাখিছে হেল্পাৰ। যদি লাগে আপুনি কণ্টেক্ট কৰিব পাৰে। কাৰোবাক বিয়া, কাৰোবাৰ যিকোনো আৰু চবতে আপুনি কণ্টেক্ট কৰিব পাৰে যদি হেল্পাৰ লাগে, চব্জি কটা অমুক তমুক। আৰু এইফালে মোৰ বান্ধৱীজনী, তাইকো কামত লগাই দিছোঁ বেচেৰি আয়ো। আৰু এইফালে টিকলাই পুৰা মোবাইল চোৱাত ব্যস্ত হৈ আছে। আৰু তাৰপিছতে আহিলোঁ আমি কিবা এটা খাওঁ বুলি ওচৰতে থকা কেফেখনলৈ। বায়ে সকলোৰে প্লেটত ভাগ কৰি আছে দেই। আৰু আমি কৰি আছোঁ উৎপাত। ভিডিঅ' আৰু ফটো নুঠালেতো নহ'বই ন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈ বাই। ভালে থাকক সকলো। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ মাজত।